নমস্কাৰ, মই মহন্ত ৰাভা MR ইলেক্ট্ৰিকেলছ। আজি মই আপোনালোকক ইণ্টাৰলকিঙৰ বিষয়ে কেনেদৰে ৱাৰিং কৰা হয় দেখাম। তাৰ বাবে প্ৰথমতে লাগিব আমাক দুটা NO চুইচ লাগিব সেউজীয়া কালাৰৰ, আৰু এটা লাগিব NC, সেইটো হ'ল ৰঙা কালাৰ। এতিয়া তাৰ পিছত লাগিব আমাৰ দুটা কণ্টেক্টাৰ, এটা হ'ল K1 বুলি ধৰি ল'লোঁ আৰু আনটো হ'ল K2 বুলি ধৰি ল'লোঁ। এতিয়া ইয়াক কেনেদৰে ৱাৰিং কৰে মই সেইটো দেখাম। তাৰ আগতে মই দেখাইছোঁ যে এইটো ক'ত ক'ত কি কাম আহে সেই বিষয়ে মই আপোনালোক কৈ আছোঁ। এটা হ'ল মটৰ ষ্টাৰ্টাৰ হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব। নেক্সট আপুনি 3 ফেজ মটৰ এটাক ৰিভাৰ্ছ আৰু ফৰৱাৰ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰিব। নেক্সট থাকিল আপোনাৰ কনভাৰ্ট ছিষ্টেম, গ্ৰেড ছাপ্লাই বা DG ছাপ্লাই হিচাপে, আৰু চেঞ্জ অভাৰ হিচাপেও আপুনি ব্যৱহাৰ কৰিব পাৰে। তে কেনেদৰে ৱাৰিং কৰে মই সেই বিষয়ে দেখাই আছোঁ আপোনালোকক। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তে বন্ধুসকল, আজি আৰম্ভ কৰিছোঁ ৱাৰিং কৰাৰ কাৰণে। এতিয়া এইটো এই NO চুইচেৰে আমি এইটো অন কৰিব লাগিব আৰু এইটোৰে এইটো অন কৰিব লাগিব। এইটো অন হৈ থকাৰ পিছত আপুনি K2ৰ পুছ বটনটো দবাই থাকিলে ই কাম নকৰিব। এইটো ইয়াক কাম কৰিব লাগিলে আমি প্ৰথমতে অফ কৰি ল'ব লাগিব, তাৰপিছত এইটো আমি দবাব লাগিব। এইটো অন হোৱাৰ পিছত এইটো অন কৰিলে এইটো অন নহ'ব। এইটো হ'ল ইণ্টাৰলকিঙৰ ছিষ্টেম। তো ষ্টাৰ্ট দিলোঁ। ইণ্টাৰলকিং কেনে কৰা হয়, প্ৰথমতে আমি ফেজডাল কি কৰিম, NC পুছ বটমৰ 1 নম্বৰ পইণ্টত আমি কানেকশ্যন কৰিম। মই এইটো কানেকশ্যন কৰি দিলোঁ। নেক্সট আউট গয়িঙৰ পৰা দুডাল সৰু কেবুল যাব। ইয়াতে যিহেতু মোৰ বেলেগ হেৰি কৰিবলগীয়া নাই, দীঘল কেবুল ব্যৱহাৰ কৰিবলগীয়া নাই, কাৰণ মোৰ যিহেতু পেনেলত কৰা নাই, মই আপোনালোকক জাষ্ট দেখাই আছোঁ কাৰণে। কাৰণ দুডাল কেবুল জইন কৰিব লাগিব, এইকাৰণে এডাল যাব নেক্সট পুছ বটম আৰু আনটো যাব এইটো পুছ বটমলৈকে। ঠিক আছে, গতিকে মই এইটো কানেকশ্যন কৰি দিলোঁ ইয়াত আউট গয়িঙত। এইটো হ'ল আমাৰ কানেকশ্যন। এতিয়া আমি এই দুডালক ভাগ কৰি দিওঁ। এইটো এটা NCত দিলোঁ, NO চুইচত লগালোঁ। নেক্সট আনটো বেলেগ এটা NC চুইচত লগালোঁ। ইয়াৰ উল্টা উল্টা হ'লেও কথা নাই, 3 নম্বৰ 4 নম্বৰ আছে ইয়াতে, গতিকে 4 নম্বৰত দিলেও কথা নাই, 3 নম্বৰ দিলেও কথা নাই, সেইটো চিষ্টেমেটিক হ'লে ভাল হয় আৰু। এতিয়া হ'ল, এইবাৰ ইয়াৰ পৰা এটা আউটগয়িঙৰ কাৰণে কেবুল ল'লোঁ, অলপ দীঘল চাই ল'লোঁ মই। এইটো যিহেতু এইটো পুছ বটমেৰে এইটো অন হ'ব, গতিকে এইটো কি কৰিলোঁ, মই ইয়াতে কানেকশ্যন কৰিলোঁ। এইবাৰ যিহেতু মই এইটো অন কৰিব লাগিব, গতিকে মই এই কেবুলডাল K1 নামৰ যিটো আমি কণ্টেক্টৰ দিছিলোঁ তাৰে এডন ব্লকৰ NC পইণ্টত কানেকশ্যন কৰিব লাগিব। এইটো কানেকশ্যন কৰি দিলোঁ, মই এটা টাইপ দি আছোঁ। কানেকশ্যন কৰি দিলোঁ। নেক্সট ইয়াৰ পৰা আৰু এটা চুটি কেবুল, অলপ চুটিও দীঘলো মিডিয়াম কেবুল এডাল যাব। সেইটো যাব কি, ইয়াৰে যিটো NC পইণ্ট আছে, NC পইণ্টৰ আউট গয়িঙত কানেকশ্যন হ'ব। এইটো কানেকশ্যন কৰিলোঁ। এই কেবুলডাল যাব আমাৰ K2, অৰ্থাৎ আমি এইটো হল্ড কৰিমতো, গোটেই K2ৰ কইলত যাব। কইলত মানে A1 বা A2ত কানেকশ্যন হ'ব। মই এতিয়া কানেকশ্যন কৰি দিলোঁ। নেক্সট ইয়াতে আৰু এডাল কেবুল জইন হ'ব, এইটো পিছত দেখাই আছোঁ, হোল্ড কৰাৰ কাৰণে লাগিব। এতিয়া আমাৰ কেবুলটো আহিল কেনেকুৱা, কানেকশ্যন হ'ল কেনেকুৱা, এইটো NO চুইচৰ আউট গয়িঙৰ থ্ৰুদি গৈ এনেকৈ K1 নামৰ কণ্টেক্টাৰৰ NC পইণ্টৰ ইনকামিঙত লাগিল। নেক্সট আউট গয়িং হিচাপে আহি K2 নামৰ কণ্টেক্টাৰৰ কইলত লাগিল, তাৰমানে A1ত লাগিলে। নেক্সট আৰু এডাল মই দীঘল কেবুল ল'লোঁ, সেইটো নেক্সট কণ্টেক্টৰ কাৰণে।
সেম আগত যিটো কানেকশ্যন কৰিছিলোঁ ঠিক তেনেকৈ কৰিম এইটোৰ K2ৰ NC পইণ্টত আমি ইনকামিঙত কানেকশ্যন কৰি দিলোঁ নেক্সট আৰু এডাল মিডিয়াম কেবল এডাল ল'লোঁ এইটো NC পইণ্টৰ K2ৰ NC পইণ্টৰ আউটগোয়িঙত কানেকশ্যন কৰি আমি এইটো K1ৰ কইলত A1ত কানেকশ্যন কৰিম এইটো কানেকশ্যন কৰিলোঁ ইয়াতে আৰু এডাল কেবল আহিব সেইটো মই আপোনাক পিছত দেখাই আছোঁ কণ্টেক্টৰ হ'ল কৰাৰ কাৰণে লাগে সেইবিলাক এতিয়া মোটামুটি আমাৰ কানেকশ্যন হ'ল কিন্তু কণ্টেক্টৰ হ'ল নহ'ব কিন্তু কানেকশ্যনটো আমাৰ কমপ্লিট হ'ল কণ্টেক্টৰ হ'ল কৰাৰ কাৰণে মই আগতে কণ্টেক্টৰ হ'লৰ মই ভিডিঅ' দিছিলোঁ তাতে দেখিলে চালে গম পাব আৰু এইটো দেখাই আছোঁ মই বাৰু এইটো অন কৰিলোঁ এই চুইচেৰে এইটো অন হ'ব এইটো চুইচেৰে এইটো অন হ'ব এইটো অন হ'ল এইটো অফ নেক্সট আকৌ এইটো ৱেট কৰিলোঁ অন হ'ল তাৰমানে কি এইটো ধৰি থাকিলে অন হ'ব এৰি দিলে অফ হৈ যাব এতিয়া আমি কি কৰিব লাগিব হোল্ড কৰিব লাগিব হোল্ড কৰাৰ কাৰণে আৰু কি লাগিব আমাক এনেকুৱা ধৰণৰ আৰু কেবল লাগিব তেতিয়াহ'লে মই ইয়াত বাৰু চুটি কেবলৰ পৰা দেখাইছোঁ ইয়াতে এটা কেবল লাগিব বুলি আগতে কৈছিলোঁ জইন হ'ব বুলি কিনে এইটো লুজ দিলোঁ নেক্সট এই সৰু কেবলডাল ইয়াতে কানেকশ্যন কৰিলোঁ এবাৰ K1 কণ্টেক্টাৰৰ যিটো আমাৰ এডন ব্লক আছে তাতে NO পইণ্টত ইয়াক কানেকশ্যন কৰিলোঁ ঠিক আছে নেক্সট আৰু এডাল এই দীঘল কেবলডাল ল'লোঁ লৈ ইয়াৰ আউটগোয়িঙত K1 এডন ব্লকৰ আউটগোয়িঙত NO পইণ্টত কানেকশ্যন কৰি যেটো মই হোল্ড কৰিব লাগিব কানেকশ্যন কৰি মই কি কৰিলোঁ ইয়াৰে যিটো তাৰমানে কি হয় NCৰ পৰা ইনকামিং আছিলে তাতে আমি কানেকশ্যন কৰিম এইটো মই লুজ কৰি ল'লোঁ এইটো হ'ল ইয়াতে এটা কানেকশ্যন কৰি দিলোঁ এইটো হ'ল নেক্সট আৰু এডাল ল'লোঁ মোৰ তাত অৱশ্যে ৰঙা কেবল নাই কলা কেবলে ল'লোঁ আৰু এনে ফেজৰ কাৰণে ৰঙা ব্যৱহাৰ কৰা যায় নেক্সট আমি কণ্টেক্টৰটোত কি কৰিলোঁ ইয়াতে কানেকশ্যন কৰিলোঁ আগতে কৈ আছিলোঁ যে আৰু এডাল কেবল জইন হ'ব এইবিলাকত মই কৈ আছিলোঁ তাতে সেইটো লুজ দি কিনে মই আৰু এটা কানেকশ্যন কৰি দিম এতিয়া মোৰ অলপ পোহৰৰ অসুবিধা হৈছে নেক্সট এইটো কি কৰিলোঁ K2 NO পইণ্টত কানেকশ্যন কৰিছোঁ চাওক যেনে K1 কৰিছিলোঁ এতিয়া K2 NO কৰি আছোঁ এতিয়া এই কলা কেবলডাল মই কি কৰিলোঁ K2 এডন ব্লকৰ NO পইণ্টৰ যিটো এৰি আছে আউটগোয়িং আছে তাতে কানেকশ্যন কৰিলোঁ আৰু সেইটো আনি NC পইণ্টৰ পৰা যিডাল ফেজ গৈছিল আমাৰ ইনকামিং তাতে মই কানেকশ্যন কৰিলোঁ বাস আমাৰ কানেকশ্যন হ'ল এতিয়া মই আপোনালোকক দেখাই আছোঁ কাম কৰিছোঁ কেনেদৰে কাম কৰে এইটো আইচলেটটো মই অন কৰিলোঁ NCB অন আছে এই চুইচ দবালে এইটো অন হ'ব লাগিব এইটো দবালে এইটো অন হৈ থকা আছে এইটো দবালে এবাৰ মই এইটো দবাই আছোঁ অন দবাই আছোঁ অন কৰিব লাগিলে আমি এইটো অফ কৰি ল'ব লাগিব
এতিয়া মই এইটো দবালোঁ অন হ'ব এইবাৰ কিন্তু এইটো অন নহয় এইটো হ'ল ইণ্টাৰলকিঙৰ ছিষ্টেম গতিকে বন্ধু আজিলৈ ইমানতে এৰিলোঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম